হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আছোঁ মোৰ এখন ঘৰৰে বিয়াত। মোৰ মোৰ জেঠাই ছোৱালী বিয়া আজি নহয়, আজি জোৰোণ বিয়া পিছদিনা আছিল। মই ভিডিঅ'টো আজিৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু বিয়াৰ দিনা মই ইমানদৰে ভিডিঅ' ক্লিপ ল'ব নোৱাৰিলোঁ, অলপমান ব্যস্ততাৰ বাবে। কিন্তু মোৰ হাতত যিকেইটা আছিল মই ভিডিঅ'টো শেষৰ ফালে দি দিছোঁ। আপোনালোকে গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভাল পাব বুলি আশা ৰাখিলোঁ। আৰু তেন্তে বলক অলপ পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আইদেউ বহাহি ৰামে দিয়া অলংকাৰ মোৰ দুৱাইলো আহি। Ra ra
মহাদয় শুভ ক্ষণে যাত্ৰা কৰি জলানা গৈ কি ৰাম ৰাম জলানা গৈ ওলাই আহাই দেৱে ৰজাৰ মহাদয় কি ৰাম ৰাম ৰজাৰ মহাদয় শুভ ক্ষণে যাত্ৰা কৰি জলানা গৈ কি ৰাম ৰাম জলানা গৈ পানী তুলি ৰাধা ফুল চন্দন তুলসী পাছলৈ নাচাব ফুল চন্দন তুলসী পানী তুলি ৰাধা ফুল চন্দন তুলসী পাছলৈ নাচাব ফুল চন্দন তুলসী অন্তৰ্যামী কৃষ্ণগুৰু ঈশ্বৰৰ কৃপাত আজিৰ পৰা আমি দৰাই কইনাৰ কান্ধত লৈছোঁ দৰাই কইনাৰ কান্ধত লৈছোঁ জগতো লাগিব ফুল চন্দন তুলসী সাগৰো